ফলে ঠিক ঠাক কৰি এতিয়া মই বনাম আৰু এটা পাৰ্টি আহিবলৈ আছে এনেকৈ কৰিলে মাৰি মানুহ ৰেডি কৰি থৈছোঁ অঁ ঠিক আছে হেল্ল' এভৰিৱান আজি হৈছে মানুহৰ বিহু কালি বৌহঁতৰ তাত গৰু বিহুৰ দিনা আমি জলপান চাহ খালোঁ আপোনালোকক দেখুৱালোঁ আৰু আজি আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ ঘৰলৈ আৰু গোটেই ঘৰৰ সকলোখিনি মিলি আমাৰ ঘৰত আজি চাহ জলপানৰ আয়োজন কৰিছোঁ ঘৰখন অকণমান ঠিক কৰোঁ তাৰ কাৰণে মই এতিয়া এৰেঞ্জ কৰোঁ আপোনালোকক দেখুৱাম আজিৰ দিনটো বিহু বুলি আগতীয়াকৈ ঘৰখন অকণমান সজাবলৈ এইবাৰ সময়ে নাপালোঁ সেয়ে এতিয়া অকণমান ডাইনিং টেবুলখনকে ঠিক কৰি লৈছোঁ আগৰ টেবুল ক্লথখন আঁতৰাই এতিয়া নতুনকৈ এখন পাৰি দিছোঁ আৰু কি চেঞ্জ কৰোঁ আপোনালোকক দেখুৱাম ৰেড কালাৰৰ ৰানাৰখন পাৰি দিছোঁ লগতে ফ্ৰেছ ফ্লাৱাৰৰ পট কেইটামান ৰাখিছোঁ আৰু মেট কেইখনো পাৰি দিছোঁ আৰু এয়া ডাইনিং টেবুলখনো পূৰা সজাই ল'লোঁ এনেদৰে সজাই দিলোঁ তাৰপিছত আৰু এইফালে ডাইনিং টেবুলখন মই এনেদৰে সজালোঁ এতিয়া আহিছোঁ পাকঘৰলৈ সেইফালে ঠিক ঠাক কৰি এতিয়া মই বনাবলৈ লৈছোঁ তিলৰ লাডু গুড়খিনি অলপ গৰম কৰি লৈছোঁ পানী দি তাৰপিছত এইফালে তিল ভাজি ল'লোঁ এইখিনি আৰু অলপ এয়া মিক্সি জাৰটোত গুড়ি কৰিও ল'লোঁ অকণমান দি দিছোঁ ইয়াত ইলাচীৰ গুড়ি গুড়খিনি অলপ ধুনীয়াকৈ পাকটো উঠিবলৈ দিম তেতিয়া তিলৰ লাডুটো খাই বেছি ভাল লাগে অকণমান লিকটীয়া যেতিয়া হয় তেতিয়া ভাল লাগে আগতীয়াকৈ যিহেতু প্ৰস্তুতি নাই আৰু সেইকাৰণে এতিয়া লৰালৰিকৈ বনাই পেলাই খাবলৈ দিম গৰমে গৰমে বনাই খাবলৈ দিয়াৰ মজাও বেলেগ এইফালে পাকটো উঠিছেগৈ আৰু এইখিনিতে গেছটো অফ কৰি দিছোঁ তিলখিনি মিক্স কৰি দিম বনাব লৈছোঁ আৰু এখেতে এইফালে সুধিয়ে আছে হৈছেনে নাই হোৱা লৰালৰিকৈ এতিয়া বনাই দিছোঁ আৰু এটা আইটেম বনাবলৈ থৈয়ে দিছোঁ আপোনালোকক দেখুৱাম বাৰু আৰু ভালদৰে কেনেদৰে বনালোঁ গোটেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ জাষ্ট এনেই কি বনাইছোঁ তাকেহে আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইফালে লাডু কৰি লৈছোঁ তিলৰ লাডুখিনি এয়া তিলৰ লাডু ৰেডি পিঠাগুড়ি সানি থৈছোঁ এইখিনি এতিয়া সাজি বনাই এইখিনি হৈছে বৰা চাউলৰ পিঠাগুড়ি মই গুড় দি সানিয়ে থৈছোঁ আগতীয়াকৈ লগতে গাখীৰ আৰু অকণমান নাৰিকলৰ গুড়িও দিছোঁ বৰা চাউলৰ পিঠা এইবাৰ বিহু একদম বেলেগ কৰি দিছোঁ আৰু গৰমে গৰমে ৰাইজক এয়া পিঠা ভাজি আছোঁ আৰু এইফালে এতিয়া এইখিনি চব বনাই মেলি লওঁ তাৰপিছত আপোনালোকক ডাইৰেক্ট ডাইনিং টেবুলখনে দেখাম আৰু কি ৰেডি কৰিলোঁ খাবলৈ এতিয়া লগালগ বনাই পেলাই দিছোঁ আৰু এইজনে হেল্প কৰি দিছে আজি বহুত দেই থেংক ইউ অ'কে পুৰা বিশৃংখল হৈ আছে খেলি মেলি এতিয়া ৰেডি কৰি লওঁ তাৰপিছতহে চিজিল কৰিম আৰু এইবোৰ বৰা চাউলৰ পিঠাগুড়ি খুন্দিছিলোঁ যে এই তেল পিঠাকে বনাই দিছোঁ কেইটামান তাৰপিছতে হেৰি আজিয়ে কৰি আছোঁ তিলৰ লাডু এইমাত্ৰ বনাই উঠিছোঁ তিল পিঠাও ৰেডি হ'ল এইফালে বৌ আহি পালেহি মই পিঠাকেইটা উলিয়াই লৈছোঁ আৰু খুবেই প্ৰিয় মোৰ এই তেল পিঠাবিধ আপোনালোকক কোনে কোনে ভাল পায় বাৰু জনাব দেই কমেণ্টত এয়া তেল পিঠাৰ লগতে নিমকি মায়ে বনোৱা খুব ধুনীয়া বনায় নিমকি এইবাৰ মানে একদম বিহু লগালগ বনাই লগালগ খুৱাবলৈ লৈছোঁ আৰু তেনেকৈ মজা আছে কি হয় আৰু নাজানো দেই আপোনালোকক এতিয়া দেখুৱাই দিছোঁ কি যোগাৰ কৰিলোঁ এইফালে তিল পিঠা লগতে বিহুৰ বতৰত ৰসগোল্লাও আকৌ দেই মিঠাই বিহুৰ বতৰত পিঠা পনাৰ লগতে মিঠাইও দিছোঁ আপোনালোকে আকৌ একো নক'ব দেই এইফালে তিলৰ লাডু আৰু লগতে তেল পিঠা নিমকি এনেদৰে চাহ দিবলৈ লৈছোঁ এতিয়া
আৰু এইফালে পুৰা সজাই মেলি দিলোঁ কি এৰেঞ্জ কৰিছোঁ বাকী জলপান আছে চাহ এতিয়া ৰেডি কৰি লওঁ পুৰা ৰেডি কৰি দিলোঁ ৰ'বা দিছোঁ ৰ'বা আমাক সজাই আছে ইয়াৰ মা আৰু দেউতাৰ ফটোৰ আগত দিবলৈ দুখন প্লেট প্ৰত্যেকবাৰে আমাৰ দিয়া হয় ক্ৰীম ইয়াত অকণ জলপান দিয়া হৈছে আৰু লগতে পিঠা দিবা ন আৰু পিঠা দিব দৈ আৰু ক্ৰীম বাকী এই জলপানো ৰেডি কৰি থৈছোঁ ইফালে বৌহঁত আহিছে মই এইফালে চাহ গৰম কৰি আছোঁ পানী ক্ৰীম চিৰা কোমল চাউল ইফালে আছে মিঠা দৈ ইফালে আছে দৈ আৰু এটা পাৰ্টি আহিবলৈ আছে এটা সেইটো বনাই আছে এটা পাৰ্টি আহিলে এয়া বৌহঁত আহিলে আৰু এইফালে মাহঁতৰ মা দেউতাৰ ফটোৰ আগত দিয়া হৈছে জলপানৰ প্লেট দুখন আৰু লগতে ফুলেৰে সজাই দিয়া হ'ল ধূপ জ্বলাই আমি সকলোৱে সেৱা এভাগ কৰিলোঁ এতিয়া আমাৰ চাহ জলপান খোৱাৰ পৰ্ব আৰম্ভ হ'ব চববোৰতো ৰেডি কৰি থোৱাই আছে মই এতিয়া চাহকাপ বনাই আনো সকলোকে এক পাক দেখুৱাই দিছোঁ আৰু চাহ জলপান খাই মেলি আমি ধুনীয়াকৈ এনজয় কৰিলোঁ আজিৰ দিনটো আপোনালোকৰ বিহু কেনেদৰে চলিছে কমেণ্টত জনাব সকলোৱে খুব ভালদৰে এনজয় কৰিছে নিশ্চয় আৰু আবেলিলৈ আহিলে খুব ধুনীয়া এটা জেং বিহুৰ দল এয়া আপোনালোকক তাৰে অকণমান দেখুৱাইছোঁ আহক আপোনালোকেও উপভোগ কৰিব আৰু এনেদৰে আজিৰ দিনটো আমাৰ পাৰ হ'ল আৰু কেনে লাগিল ভিডিঅ'টো চাই কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই